আৰু ৰাইজৰ এটা মানে ব্যাপক এটা উৎসাহ স্বতঃস্ফূৰ্ত এটা তেওঁলোকৰ সঁহাৰি আমি দেখিছোঁ আৰু আচলতে এইটো আমাৰ প্ৰত্যাশিত একচুৱেলি এইটো অপ্ৰত্যাশিত নহয় কাৰণ দৰং ওদালগুৰি লোকসভা সমষ্টি আজি 22 লাখ ভোটাৰ 11টা বিধানসভা সমষ্টি গতিকে ৰাইজৰ ওঠৰ আৰু মনৰ ভাষা এটাই যে আকৌ এবাৰ আৰু আজি আপোনালোকে দেখিছে আমাৰ তিনিটা দল লগ হৈ বিজেপি ইউপিপিএল এজিপি আমাৰ 16টা MCLৰ ভিতৰত 15টাই ভাৰতীয় জনতা পাৰ্টি ইউপিপিএল দলৰ তাৰে ভিতৰত আমাৰ 163টা VCDC সৰ্বমুঠ তামুলপুৰ আৰু ওদালগুৰি জিলা মিলাই 6টা সমষ্টি গতিকে তাৰে ভিতৰত আটাইকেইটা VCDC আমাৰ চেয়াৰমেন ভাইচ চেয়াৰমেন আমাৰ MLA সকলৰ বেছিভাগে বিজেপি ইউপিপিএলৰ গতিকে জনপ্ৰতিনিধি নিৰ্বাচিত যিসকল হৈ আহিছে এই সকল পূৰ্বৰ পৰাই আমাৰ লগত আছে আৰু এতিয়াও জনসাধাৰণে ট্ৰিপল ইঞ্জিন চৰকাৰৰ যি কাম কাজ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ বিটিআৰ চৰকাৰ এই কাম কাজৰ প্ৰতি তেখেতসকলে সন্তুষ্টি ব্যক্ত কৰিছে কৰবাত দুটা সৰু সুৰা কাম কৰিব লগা আছে সেইখিনিও হ'ব গতিকে 3 বছৰত ট্ৰিপল ইঞ্জিন চৰকাৰে কৰা কামৰ যি দাম সেইটো ৰাইজে দিবৰ কাৰণে সম্পূৰ্ণ সাজু হৈ থকাটো আমি মানে এনেকুৱা ধৰণৰ এটা পৰিৱেশ দেখিবলৈ পাইছোঁ দেখা গৈছে যে বিপিএফক এআইইউডিএফেও সমৰ্থন জনাইছে এই ক্ষেত্ৰত কিবা ক'ব বিপিএফৰ টোটেল সৰ্বমুঠ ভোট কিমান 6টা সমষ্টিত আপুনি 30,000কৈ ভোট ধৰি থৈ দিয়ক 6টা সমষ্টিত 6 × 3 = 18 1,80,000 মই এটা সাধাৰণ হিচাপ দিছোঁ আৰু ইউডিএফে যদি ভোট দিয়ে ক'ৰবাত 20,000 গতিকে 2 লাখ ভোট আছে বিপিএফ এআইইউডিএফৰ তাৰ ওপৰততো বিপিএফ এআইইউডিএফ যাব নোৱাৰে দেখা দেখি কথা আৰু কংগ্ৰেছ প্ৰাৰ্থী যোৱাকালি কৈছিলে তেখেতে যে দিলীপ শইকীয়াই কোনো ধৰণৰ উন্নয়নৰ কাম কৰা নাই বুলি তেওঁ ওদালগুৰি এটা অভিযোগ কথাটো আৰু 20 বছৰ তেওঁ মানে আগতেই মানে MP হৈছে দুটা কাৰ্যকালৰ বাবে প্ৰথমতে আচলতে নিজে কি কৰিছে তাৰ হিচাপ দিব লাগে যে মই MP হৈ থাকোঁতে মই এই 4টা কাম কৰিছোঁ সেইটো হিচাপ তেওঁ দিব লাগে তাৰপিছতে বেলেগক ধৰিব লাগে নিজৰ যিহেতু ঘৰ শূন্য আছে তেওঁৰ বেলেগক নিজৰ মানে চালনীখনৰ চাৰিওফালে ফুটা তেওঁ ৰাখি থৈ দিছে আমাৰ ক'ৰবাত বেজিত এটা সৰু ফুটা দেখিলেওতো আমাক হাঁহিলে তো চালনীয়ে মানে কি বুলি কয় মানে চালনীয়ে বেজি খাহাৰ নিচিনা কথা হৈছে গতিকে যি মাধৱ ৰাজবংশীয়ে এটা শব্দ সংসদত উত্থাপন নকৰিলে দৰঙৰ মঙলদৈৰ আগৰে 4টা ওদালগুৰি সমষ্টিৰ এটা কথা তেওঁ কৈ নাপালে সদনত তেনেকুৱা মানে টেষ্টেড MP তেওঁ আমাৰ মাজৰ পৰা আমি দেখিছোঁ গতিকে মই ভাবোঁ ৰাইজ এতিয়া আৰু পৰিপক্ক হ'ল ৰাইজে এতিয়া আৰু এইবিলাক কথাত গুৰুত্ব নিদিয়ে আৰু ৰাইজে এতিয়া নৰেন্দ্ৰ মোদীৰ লগত আছে মই দিলীপ শইকীয়া বুলি ক'ব খোজা নাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উন্নয়নৰ যিটো অনিৰুদ্ধ যাত্ৰা সেই যাত্ৰাটোৰ লগত আজি সকলোৱে সংপৃক্ত হৈ আছে গতিকে ৰাইজে এই উন্নয়নৰ যাত্ৰাটো এই স্থগিত বা স্তব্ধ হোৱাটো বিচৰা নাই ৰাইজে এই যাত্ৰাটো আৰু শক্তিশালী হোৱাটো বিচাৰিছে গৰীব কল্যাণৰ পৰা আৰম্ভ কৰি মহিলা যুৱশক্তি কৃষক সকলোৰে যাতে সমবিকাশ হয় আৰু বিশেষকৈ বিটিআৰত আমাৰ যিটো লক্ষ্য আছিলে বিটিআৰত প্ৰথমতে শান্তি স্থাপন আৰু সেই শান্তি স্থাপনৰ দিশত আমি যথেষ্ট অগ্ৰসৰ হৈছোঁ আৰু সফলতা লাভ কৰিছোঁ বিগত 3 বছৰত বিটিআৰত ক'তো তেনেধৰণৰ গুলীয়াগুলিৰ পৰা আৰম্ভ কৰি অপহৰণ ধন দাবী হত্যা বোমা বিস্ফোৰণ এনেধৰণৰ কৰ্মকাণ্ডবিলাক হোৱা নাই গতিকে বিটিআৰৰ মানুহ এতিয়া শান্তিত আছে আৰু বিটিআৰৰ মানুহে এই যি শান্তিৰ যি অনাবিল প্ৰাপ্তি অনুভৱ কৰিছে তাৰ পৰা তেওঁলোকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক হৃদয়ৰ পৰা তেওঁলোকে ধন্যবাদ দিব বিচাৰিছে আকৌ এবাৰ তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে আমি ধন্যবাদ